চাবলৈ যাওঁ আমি মিৰিমানি হোৱাৰ কাৰণে 1 কিলোমিটাৰ আঁতৰত চেণ্ডেলটং তাৰপিছত বাহিৰত এইটো হেৰি কাপোৰ লৈ নিয়ৰত আমি ৰাস চাই থাকোঁ এই শংকৰ সংঘই এই চিষ্টেম কৰা নাই এই শংকৰ সংঘই জাতি জনগোষ্ঠী সকলোকে হেডলক কৰিবৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীক হেডলক কৰি ৰাখি থৈছে মই ভাবোঁ আমাৰ প্ৰভুসকলো এই সাধকৰ শংকৰদেৱৰ সাধকটো লৈ থকাটো মই বিচাৰোঁ আশা কৰোঁ সেইমতে যাতে ভৱিষ্যতে সেই আপোনালোকৰ সংঘই অসমীয়া জাতিক হেডলক কৰি আগবঢ়াই লৈ যাব বুলি মই আশাবাদী প্ৰতিষ্ঠা দিৱসত উপস্থিত হোৱা আমাৰ প্ৰদেশ অধিকাৰী ডেকা ডাঙৰীয়া আৰু আমাৰ আছুৰ আদালত সম্পাদক ডাঙৰীয়া হাইমাতৃসকল আৰু আপোনালোকক সকলোকে প্ৰণাম জনাইছোঁ আজি সঁচাকৈ ইয়াত উপস্থিত হ'বলৈ পাই মই আনন্দিত হৈছোঁ কিয়নো শ্ৰীমন্ত শংকৰদেৱৰ সাধৰ্ক আপোনালোকে যদি ধৰি নাৰাখে এই সময়ত ধৰি ৰাখিব পৰা মানুহ নাই মই সংগ নাই বুলি ভাবোঁ কাৰণ যি অসমত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জন্ম হৈছিল যি অসমত শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল যি অসমত শ্ৰীমন্ত শংকৰদেৱে জাতি জনগোষ্ঠীক একলগ কৰিছিল মই দেখিছোঁ চাইছোঁ শংকৰ সংঘই জাতিভেদ বিচাৰ কৰা নাই আৰু যদি শংকৰ সংঘৰ নিজৰ অনুষ্ঠান যদি ওলাই নাহে ভৱিষ্যত আমাৰ অন্ধকাৰ হ'ব কাৰণ মই দেখোঁ শংকৰদেৱে কাকো জাতি জনগোষ্ঠীক ঘৃণাভাৱ চকুৰে চোৱা নাছিল শংকৰদেৱে জাতি জনগোষ্ঠী সকলোকে হেডলক কৰি জাতি গঠন কৰিছিল আকৌ কিছুমান আমাৰ কিছু লোকসকলে পিছে শংকৰদেৱ যেতিয়া গুচি গ'ল আমাৰ স্বৰ্গলৈ গুচি গ'ল তেতিয়া আকৌ ওলাই গ'ল যে জাতি ধৰ্ম বাদ বিচাৰ এইবোৰ দেখা পোৱা যায় কাৰণ শংকৰদেৱে প্ৰত্যেকটো জাতি জনগোষ্ঠীক হেডলক কেনেকৈ কৰিব পাৰোঁ আৰু এইধৰণে তেখেতে হাক বাঢ়িছিল আজি ধৰ্মগুৰুসকলে গাড়ীত গৈছে আমাৰ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শদিয়াৰ পৰা ধুবুৰীলৈকে নাৱেৰে পাৰ হৈ তেখেতে নামঘৰ সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল জাতি জনগোষ্ঠীক হেডলক কৰিছিল মই ভাবোঁ আমাৰ পৰ্বসকলো শংকৰদেৱ সাধৰ্কটো লোৱাটো মই বিচাৰোঁ কাৰণ এটা সময়ত আমি পাইছিলোঁ মই সত্ৰ অধিকাৰ প্ৰভু ঈশ্বৰে টকা হ'লহেঁতেন মই কিছুমান কথা ক'ব বিচাৰিছিলোঁ কাৰণ মই পাইছিলোঁ তেখেতৰ সত্ৰত যেতিয়া আমি ৰাস চাবলৈ যাওঁ আমি মিৰিমানি হোৱাৰ কাৰণে 1 কিলোমিটাৰ আঁতৰত চেণ্ডেলটং তাৰপিছত বাহিৰত এইটো হেৰি কাপোৰ লৈ নিয়ৰত আমি ৰাস চাই থাকোঁ এই শংকৰ সংঘই এই চিষ্টেম কৰা নাই এই শংকৰ সংঘই জাতি জনগোষ্ঠী সকলোকে হেডলক কৰিবৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীক হেডলক কৰি ৰাখি থৈছে মই ভাবোঁ আমাৰ প্ৰভুসকলো এই সাধক শংকৰদেৱৰ সাধকটো লৈ থকাটো মই বিচাৰোঁ আশা কৰোঁ সেইমতে যাতে ভৱিষ্যতে সেই আপোনালোকৰ সংঘই অসমীয়া জাতিক হেডলক কৰি আগবঢ়াই লৈ যাব বুলি মই আশাবাদী মই বেছি ক'ব বিচৰা নাই ইমানেই কৈ মোৰ মন্তব্য সামৰণি ধন্যবাদ আমি সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়াক শ্ৰদ্ধা নিবেদন কৰিলোঁ।